5/2025 এই শুক্ৰবাৰ আমি ওলামা কাউন্সিল অফ বিটিআৰৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। আমি বিটিচি চৰকাৰে বৰ্তমান সময়ত যি জিটি আৰু বিজিটিৰ গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল, আমি জনামতে খুব কম দিনৰ ভিতৰতে তেওঁলোকে চাকৰি দিব। কিন্তু এই ক্ষেত্ৰত এটা মুছলমানসকলৰ কাৰণে দুখৰ বিষয় যে এৰাবিক যিটো ছাবজেক্ট, এই এৰাবিক ছাবজেক্টৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আমি দেখা পাইছোঁ এডভাৰটাইজমেণ্ট যিটো দিছে তাতে হিন্দীৰ কাৰণে টিচাৰ দিয়া হৈছে, সংস্কৃতৰ কাৰণে দিয়া হৈছে, অন্যান্য ছাবজেক্টৰ কাৰণে দিয়া হৈছে। কিন্তু এৰাবিক ছাবজেক্টটো যে লিটাৰেচাৰ ছাবজেক্ট হয়, এইটো যদিও ছিনিয়ৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছা বন্ধ কৰিছে, কিন্তু লিটাৰেচাৰ যে বন্ধ হোৱা নাই এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এছেম্বলিতো কৈছিল যে লিটাৰেচাৰ বন্ধ নহয়। কিন্তু সেই ক্ষেত্ৰত দেখা গৈছে যে চৰকাৰে যদিও মুখে কৈ আছে, ব্ৰিটিছ চৰকাৰে ঠিক একে কাম কৰি আছে, মুখে কৈ আছে যে আমি এৰাবিক দিম, কিন্তু কাগজে কলমে তেওঁলোকে এৰাবিক ছাবজেক্টটো লাহে লাহে এবলিছ কৰি আছে। কাৰণ ইয়াৰ আগত 2-3 মাহ আগত যিটো চৰকাৰে ME স্কুলত চাকৰি দিছে তাতে এৰাবিক ছাবজেক্ট দিয়া হোৱা নাই। বহুতো স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে। ঠিক সেইদৰে বিটিচিৰ 5টা জিলাত মই কেইটামান স্কুলৰ নামো ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ। যেনেকুৱা কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাইস্কুল গোলাৰাংগী, হাবৰুবিল হাইস্কুল গোসাইগাঁও, কলেজিয়েট হাইস্কুল গোসাইগাঁও, ভুমকা হাইস্কুল গোসাইগাঁও, ভাওৰাগুৰি বিন্নাঘাট হাইস্কুল ভাওৰাগুৰি, চিজিলা হাইস্কুল, ফকিৰাকানাম হাইস্কুল, বিশেষ সাবজেক্ট এৰাবিক হয়, এইটো আপোনালোকে দিয়া নাই। আহ্বানজনক যে আপোনালোকে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে। যিবিলাক স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে প্ৰত্যেকটো স্কুলত আপোনালোকে কি কৰি পেলাই তদন্ত কৰি পেলাই এৰাবিক ছাবজেক্টৰ বিপৰীতে আপোনালোকে কি দিব লাগে, এৰাবিক টিচাৰ দিব লাগে। এইখিনি আহ্বান জনালোঁ যাতে চৰকাৰে যদি মানে আকৌ কৈ আছোঁ মই, যদি তেওঁলোকে সঁচাকৈয়ে মুছলমানক ভাল পায়, অহা বিটিচি ইলেকশ্যনত যদি তেওঁলোকে মুছলমান অধ্যুষিত অঞ্চলত গৈ কিবা ক'ব বিচাৰে যে আমি মুছলমানসকলৰ কাৰণে কিবা এটা কাম কৰিছোঁ, তেওঁলোকে যাতে অতি সোনকালে GTPGTৰ যিটো চাকৰি দিব তাতে যাতে এৰাবিক ছাবজেক্টক ইনক্লুড কৰে, ইয়াকে আহ্বান কৰিলোঁ। ধন্যবাদ। 2-3 বছৰ আগতে কোৱা হৈছিল যে বড়োলেণ্ড ইউনিভাৰ্চিটিত, যিহেতু গুৱাহাটীৰ ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, শিলচৰ ইউনিভাৰ্চিটি, এইবিলাক ইউনিভাৰ্চিটিত এৰাবিক ছাবজেক্ট আছে, কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিত যথেষ্ট মুছলমান ল'ৰা ছোৱালী তাতে অধ্যয়ন কৰি আছে আৰু যথেষ্ট এৰাবিক লৈ পঢ়া, অনাৰ্ছ কৰা নাইবা মাষ্টাৰ্ছ কৰা ল'ৰা ছোৱালী বহুত আছে। তেওঁলোকৰ কাৰণেও ব্ৰিটিছ চৰকাৰে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিকৰ ব্যৱস্থা কৰিব লাগে। হয়, স্কুলত যিবিলাক স্কুলত অলৰেডি টিচাৰ ৰিটায়াৰ হৈ গ'ল সেইবিলাক স্কুলত নতুনকৈ টিচাৰ দিব লাগে, কিন্তু তেখেতসকলে দিয়া নাই। আমি সেই স্কুলবিলাকত এৰাবিক টিচাৰ দিয়াৰ কাৰণে আহ্বান কৰি আছোঁ।
নিশ্চয় আমি তো হে অনুভৱ কৰি আছো যে চৰকাৰে যেহেতু মুছলমানসকলৰ এটা সাবজেক্ট বেছিভাগ টিচাৰে মুছলমান হয়, বেছিভাগ ষ্টুডেণ্টে মুছলমান হয়, আৰু তেওঁলোকে মুছলমানক ভাল পায় বুলি কৈ আছে মুখেদি, কিন্তু কাগজে কলমে ভাল পোৱা নাই। ইয়াৰ অন্তলত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে। নিশ্চয় যদি আমি আহ্বান জনালো আজি যেতিয়া GTPGT আমি লক্ষ্য কৰিম, GTPGT যেতিয়া টিচাৰ এপইণ্টমেণ্ট দিব, তেতিয়া যদি আৰবিক সাবজেক্টের কারণে টিচার এপয়েন্টমেন্ট নিদিয়ে, কিন্তু তারপিছত আমি উলামা কাউন্সিল অফ বিটিআরে গণতান্ত্রিকভাবে চরম পর্যায়ে আন্দোলন কৰিবলৈ বাধ্য হম। হজ ভবন সম্পর্কে আমার উলামা কাউন্সিল অফ বিটিআর সন্মানীয় সভাপতি মৌলানা কেরামত আলী সাহেব তেখেতে দাঙি ধরিব। কৈ গ'ল আগতে, আৰু আপুনি সোধা প্ৰশ্নখিনিৰ উত্তৰ মই দি আছোঁ। তাৰমানে আমাৰ BTC যে 5খন যে জিলা আছে, এই 5খন জিলাৰেই আজি বহুত পুৰণীয়া সমস্যা। আমাৰ 5খন জিলাতেই হজ ভৱনৰ প্ৰয়োজন আছিলে। এইটো মুছলমানৰ এখন বহুত পুৰণীয়া এখন সমস্যা। যিয়ে নহওক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ আগত আহোঁতে এইটো প্ৰতিশ্ৰুতি দিছিল যে মই যদি BTC চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ BTADৰ 5খন জিলাতেই আমি হজ ভৱন নিৰ্মাণ কৰি দিম। কিন্তু আমি চাবলৈ পাইছোঁ যে তেওঁ চৰকাৰ গঠন কৰা আজি 4 বছৰ 8 মাহমান গুচিয়ে গ'ল, অৰ্থাৎ 4.5 বছৰ গুচিয়ে গ'ল। তেতিয়ালৈকে একো কৰা নাছিলে, কিন্তু লাষ্ট 3 মাহহে বাকী আছে এইটো চৰকাৰৰ। আমি জনামতে 3 মাহ 4 মাহহে বাকী আছে। এইটো সময়ত যে তেওঁ লাষ্ট মোমেণ্টত যে 5খন জিলাৰ হজ ভৱন দিব বুলি ঘোষণা কৰিছে, হয়, যদিও ঘোষণা কৰিছে, আমি সন্তুষ্টজন এতিয়ালৈকে হ'ব পৰা নাই। তাৰ কাৰণ এইটো এটা আগন্তুক ইলেকশ্যনৰ এটা টোপ বুলিহে আমি ভাবিবলৈ বাধ্য হৈছোঁ। যদি ইহঁতে যে সঁচাকৈ যদি এই আমাৰ প্ৰতিশ্ৰুতিখন যদি ৰক্ষা কৰিব বিচাৰিছে, আমাৰো দাবী আছিল উলামা কাউন্সিল অফ বিটিআৰ, আমি মেমৰেণ্ডাম দিছিলোঁ ডাঙৰীয়াক 2 বছৰ আগতেই দিছিলোঁ যে আমাৰ 5খন জিলাৰ হজ ভৱনখন সোনকালে আপুনি দিব লাগে। কিন্তু তেওঁলোকে যে লাষ্ট মোমেণ্টত দিলে, আমি আশা কৰোঁ যে BTC চৰকাৰে এই 3 মাহৰ ভিতৰতে যাতে গোটেই 5খন জিলাৰ 5খন হজ ভৱনী যাতে কমপ্লিট কৰি BTADৰ মুছলমানক দেখুৱাই দিয়ে ইহঁতে সঁচাকেই মুছলমানৰ কাৰণে 5খন ভৱন দিছে বুলি। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে আগন্তুক দিনত 5 বছৰৰ কাৰণে ইহঁতে মুছলমানৰ এটা টোপ দিছে বুলি আমি ভাবি ল'বলৈ বাধ্য হ'ম। গতিকে আমি এইখিনিতে BTC চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এতিয়াই ৱেলকাম কৰিব নোৱাৰোঁ। হয়, ভাল কথা ইহঁতে ঘোষণা কৰিছে, আমি ভাল পাইছোঁ, কিন্তু আমি ৰাজহুৱাভাৱে তেতিয়াহে ৱেলকাম কৰিম যেতিয়া ইহঁতে এই ইলেকশ্যনৰ আগতে কমপ্লিট কৰিব, কামখিনি কৰি দিব। তাৰ কাৰণ 4 বছৰত এনেকৈ 50খন হজ ভৱন বনাই দিয়া গ'লহেঁতেন। ইহঁতে বহুত ডাঙৰ ডাঙৰ কাম BTCত কৰিছে, কিন্তু মুছলমান কাৰণে কি ডাঙৰ কাম কৰিছে সেইটো এটা ডাঙৰ কাম আমি ভাবি লৈছোঁ। কিন্তু আমি চাম এইখিনি সময়ত চৰকাৰে কি কৰে, তেতিয়াহে আমি এইটো ৱেলকাম জনাম। আৰু আমি আহ্বানো কৰিছোঁ BTC চৰকাৰক, যিহেতু অনাগত দিনত বেছি দিন নাই আৰু ইলেকশ্যন 2025ৰ ইলেকশ্যন যিটো আমাৰ BTCত হ'ব লগা আছে, এইখন আৰু বেছি দিন নাই। আমি উলামা কাউন্সিল অফ বিটিআৰে তেওঁলোকক আহ্বান কৰিছোঁ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি অতি সোনকালে, যিমান সোনকালে পায় এই 5খন হজ ভৱন যাতে সোনকালে কমপ্লিট কৰি দিয়ে, সেয়ে আমি আহ্বান কৰিছোঁ। দুখৰ বিষয়, যি আমাৰ দেশৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ, গোটেই সেনাৰ কাৰণে গৌৰৱ, ভাৰতৰ সকলো জাতি ধৰ্ম বৰ্ণ সকলো ভাৰতীয়ৰ কাৰণে গৌৰৱ। আমাৰ কৰ্নেল সুফিয়া কুৰেশ্বীক যে বিজেপিৰ মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শাহে যে মন্তব্য কৰিছে, কিন্তু আমি আচৰিত পাইছোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যিটো সময়ত ভাৰতৰ এটা সংকট সময়, যি সময়ত গোটেই জাতিয়ে, আমি মুছলিম, হিন্দু, খ্ৰীষ্টান, বৌদ্ধ সকলোৱে আৰু সকলো ৰাজনৈতিক দলে বিনা চৰ্তে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী সাহেবক সমৰ্থন কৰিছে যে নাপাক পাকিস্তানক শিক্ষা দিব লাগে। এই নাপাক পাকিস্তানক শিক্ষা দিবলৈ গৈ আমাৰ কৰ্নেল সুফিয়া কুৰেশ্বীয়ে যি বৃহৎ কাম কৰিছে, আমি গৌৰৱবোধ কৰিছোঁ, নিজকে নিজে অহংকাৰ কৰিছোঁ যে আমাৰ ভাৰতীয় সেনাৰ মাজত যেন কৰ্নেল কুৰেশ্বী আছে। তেওঁ নহয়, তেওঁৰ পিতা এজন সেনাত আছে আৰু আছিলে, তেওঁৰ গ্ৰেণ্ড মাদাৰ তেওঁ এজন বীৰংগনা আছিলে, তেওঁ নিজে বীৰংগনা, কিন্তু তেওঁৰ বিৰুদ্ধে কেনেকৈ এজন বিজেপিৰ মন্ত্ৰীয়ে ক'বলৈ লাজো পাইছোঁ মই যে
সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছে। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ উলামা কাউন্সিল অফ বিটিআৰৰ ফালৰ পৰা যে অতি সোনকালে আপোনালোকে যেনেকৈ কয়, যেনেকৈ ভাৰতীয় সেনাক লৈ গৌৰৱ কৰে, ভাৰতৰ পৰিৱেশ লৈ গৌৰৱ কৰে, সেনেকে আপোনাৰ এই নিকাম্মা যে মন্ত্ৰী আছে সেই মন্ত্ৰীজনক আপোনাৰ দলৰ পৰা বহিষ্কাৰ কৰক। আমি উলামা কাউন্সিল অফ বিটিআৰে বহুত দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে আপোনাৰ বিজেপিৰ নেতৃত্বত এনেকৈ এজন মন্ত্ৰী আছে যিয়ে ভাৰতীয় সেনাক অপমান কৰিছে। সেইকাৰণে আমি উলামা কাউন্সিল অফ বিটিআৰে আকৌ অনুৰোধ কৰিছোঁ যেন এই মন্ত্ৰীজনক যেন অতি সোনকালে বিজেপিৰ পৰা বহিষ্কাৰ কৰি দিয়া হয়।